हेलो गाइज गुड मर्निंग वेलकम बैक टू माय यूट्यूब चैनल। बहुत दिनर मूरत आज आको नतुन ब्लग एटा आरम्भ কৰিব লৈছো। बहुत दिনৰ বিৰতিৰ পিছত আকৌ ভিডিঅ' এটা ষ্টাৰ্ট কৰিছো। বৰষুণ বতৰ তাতে এই বৰষুণ বতৰ অলপ ওলাই যাওঁ বুলি ভাবিছো। তো গতিকে আজি তেনেকুৱা একো ওলাই যোৱা প্লেনিং নাছিলে। আজি মোৰ মৰিগাঁও যোৱা কথা আছিলে ঘৰত গাঁৱৰ ঘৰলৈ। তো গতিকে এই বৰষুণ বতৰৰ কাৰণে কেনচেল হ'ল ট্ৰিপটো, মানে ঘৰলৈ যোৱা। তাকে কালি চয়নিকাক লগ কৰিলোঁ, মোৰ লগৰ হয়। তো তাই ক'লে অলপ ওলাই যাওঁ বুলি বৰষুণ বতৰ, আৰু তাই মানে আজি হ'ল 12 তাৰিখ আৰু দুদিনৰ পিছত তাইও যাব মান্দাকাটা। তাই থিয়েটাৰত পাইছে, গতিকে তাইও যাবগৈ। বহুদিন এক বছৰ লগ নাপামেই, গতিকে তাইও ক'লে অলপ ওলাই যাওঁ আৰু টিকেনদাও যাব আমাৰ লগত। তো গতিকে এতিয়া ক'ত যাওঁ একো প্লেনিং হোৱা নাই, এতিয়া ঘৰৰ পৰা ওলাইছোঁহে। তো গতিকে এতিয়া তাই ঘৰত যাওঁ, তাই ঘৰত গৈ ক'ত যোৱা হয় প্লেনিংটো সকলোৱে যাম, লগ হৈ পেলাই প্লেনিং কৰিম ক'ত যোৱা হয়। গতিকে ব'লকচোন আমি ক'তনো প্লেনিং কৰোঁ চাব, আৰু ব'লক আমি এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো গাইজ এতিয়া আমি পালোহি লক্ষ্মীনগৰ চাৰিআলি, আৰু এই চাৰিআলি লক্ষ্মীনগৰ চাৰিআলিতে অলপ ফাষ্ট ফুডত ৰখি পেলাই খোৱা আহাৰ অলপ লৈ লৈছোঁ। টিকেনদাৰে ল'ব গৈছে, আমি গাড়ীত বহি আছোঁ। বাকী এয়া আমি বেবেজাৰখিনিত ৰখি গাড়ীতে ব্ৰেকফাষ্ট কৰি লৈছোঁ। কি ডাঙৰ কথা, তইহে স্কুটিখনো শিকিব নোৱাৰিলি আজিলৈকে। মই স্কুটি চলাব পাৰো হা, চলাৰ কাৰণে মাটিত নচলে খালি। ৰাস্তা পাৰ গ'লে ভয় লাগে। এয়া আমি পাই গ'লোহি আমাৰ ডেষ্টিনেশ্যন প্লেচ, আৰু অলপ বাকী আছে আমি পূৰা ডেষ্টিনেশ্যন প্লেচ পাবলৈ। তো গতিকে কোন জেগা ক'ত গৈ আছোঁ একো এতিয়ালৈকে কোৱা হোৱা নাই। আমি পাইছোঁহি আৰু ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে। এয়া দেখিছে কি ধুনীয়া পাহাৰৰ মাজে মাজে শিল কাটি কাটি ৰাস্তা বনাই থৈছে, তাৰ মাজে মাজে গৈ আছোঁ। আৰু কোন জেগা হয় ব'লকচোন কমগৈ। গণেশ মন্দিৰ যাবলৈ কিমান দূৰ আছে? এইটো গণেশ মন্দিৰত যাব নোৱাৰিব, পাহাৰ উঠিব লাগিব অকণ। যাব নোৱাৰি নেকি? গাড়ী ইয়াতে ৰাখিব লাগিব, খোজকাঢ়ি যাব লাগিব। খোজকাঢ়ি কিমান দূৰ যাব লাগিব? আধা কিলোমিটাৰমান হ'ব। গাড়ী এখন আগত ৰাখিলে হ'ল ন? গাড়ী সেই আগত ৰাখিব লাগিব। দুটাখিনি আহিছে নেকি? পাৰি নে নাই? এতিয়া আমি গাড়ী পাৰ্কিং কৰি তাতে গাড়ী পাৰ্কিং কৰি আমি যাব লাগিব খোজকাঢ়ি। তো এয়া পকাৰ সাঁকোৰে আমি গৈ আছোঁ পাহাৰৰ ওপৰলৈ। যাব পাৰোঁ নে নোৱাৰোঁ গম নাপাওঁ। এয়া এইজনা কালী মন্দিৰ আছে, আমি কালী মন্দিৰত সেৱা কৰি আৰু ইফালেদি যাব লাগিব গণেশ মন্দিৰলৈ। তো প্ৰথমে আমি কালী মন্দিৰত সোমাই সেৱা কৰি আগবাঢ়িম, কিমান দূৰ যাব পাৰোঁ চাই থাকিবচোন। তো গাইজ আমি চনকা আহিছিলোঁ গম পাই। এতিয়া চনকাৰ ইক' কেম্পৰ পৰা আগত আমি গণেশ মন্দিৰলৈ যাব ওলাইছিলোঁ, কিন্তু গণেশ মন্দিৰলৈ যোৱা নহ'লে। আৰু আমাৰ লগত আছে কালী মন্দিৰ পালোঁগৈ। কালী মন্দিৰত পূজা চূজা কৰি এতিয়া আকৌ চনকা কেম্পলৈ আহিছোঁ ওলাই। ব'লক আৰু কি কি দেখোঁ সকলোখিনি দেখুৱাই যাম। এয়া চনকাৰ কেম্পৰ ভিতৰ ভাগ দেখিছে, বহুতো মানুহ আহিছে আজি, ঠাণ্ডা বতৰ বৰষুণৰ বতৰ। তো
গতিকে এয়া বেম্বো হাউচ আছে আৰু ধুনীয়া ডাঙৰ পথাৰ এখন, পথাৰ মানে কি আৰু গ্ৰাউণ্ড এখন আছে, ধুনীয়া আহল বহল। তাতে বাহিৰতো কেম্প আছে, ভিতৰতো আছে, তো বঢ়িয়া ধুনীয়া জেগা। তো ইয়াতে পাৰ্কিং কৰা, আৰু এইটো চব বাঁহৰ ঘৰত পূৰা AC লগাই দিছে। আৰু এইফালে এটা কেম্প আছে, বৰষুণ অকণ দেখাই দিওঁ। কাঠৰ টেবুল আৰু ওপৰত প্লাষ্টিক দি দিছে বৰষুণ যাতে নোসোমাওক। আৰু পূৰা ইয়াত কোনোবা আহিছিল চাগে, ফেন চলাই গুচি গ'ল। তো আমিও যাওঁ। আৰু এইটো এটা কাষতে থকা চনকা কেম্পৰে হয়, ইয়াতে মানুহ থাকিব পাৰে। ইয়াতে বহুত ঘৰ চৰ আছে, এইবিলাক ঘৰ ইয়াত খাব পাৰে আহি। এতিয়া লেতেৰা হৈ আছে। আৰু এই ওপৰত চাংঘৰখিনিত ৰাতি থকাৰ ব্যৱস্থাও আছে। চাংঘৰ, দেওৰজা আছে, দিচাং আছে, দিখৌ আছে, কপিলি কলং, সকলো মানে এটা এনেকুৱা নদীৰ নামত ঘৰ সজাই থৈছে, তো দেখিছে। আৰু এইসকলে চাওক ৰিলচ বনোৱাত পূৰা ব্যস্ত। আৰু সেইখিনিও দেখালোঁ আপোনাক। তাৰ সেইফালে গ'লোঁ আৰু আমি ইয়াতে ঘূৰি ঘূৰি সন্ধিয়া হ'ব হ'লে আমি এতিয়া উভতিম ঘৰলৈ। তো আহিছিলোঁ আজি চনকা, তো সেই তেনেকৈ ছাডেনলি প্লেন কৰি চনকা আহিব লগা হ'ল। তো বহুত দিন আহিম বুলি অহা হোৱা নাছিলে। তো গতিকে আজি আহিলোঁ ফাইনেলি, ভাল লাগিলে। তো আৰু পানী বাঢ়ি আছে, গতিকে বালিৰ তেনেকুৱা একো দৃশ্য দেখা পোৱা নাই। আৰু যিখিনিত চৰ হৈ থাকে, মানে বালিৰ চৰ হৈ থাকে, সেইখিনি দেখা পোৱা নাই। তাত দেখিলে আৰু ভাল লাগিল হয়। তো গতিকে এইখিনিয়ে আৰু বাকী আৰু যদি কি দেখা পাওঁ দেখাই যাম। তো ভিডিঅ'টো এনেলৈকে চাই থাকক। তো গাইজ এই ৰাস্তাটো চাই কি ধুনীয়া সুন্দৰ, ভাল লাগিছে ৰাস্তাটো দেখি। আৰু এইফালে ইয়াতে পূৰা বালি চৰ হৈ থাকে পূৰা। এতিয়া পানী বাঢ়িছে কাৰণে পানী হৈ আছে পূৰা। আগত ব্ৰহ্মপুত্ৰ, তো এইফালে আছে পাহাৰ, এইফালে আছে ব্ৰহ্মপুত্ৰ, দেখিছে। নমামি ব্ৰহ্মপুত্ৰ। আৰু এইফালে আছে ইকো কেম্প। ইয়াত কিন্তু তামোল গছ বহুত আছে দেই, তামোল গছেই গছ। সন্ধিয়া আৰু ভাল লাগিব, লাইট চাইট যেতিয়া লগাই দিয়ে। সেই এটা দুটাকৈ লাইট লগাইছে, আৰু সন্ধিয়া হোৱাৰ লগে লগে আৰু মানে ব্ৰাইট হৈ যায়, লাইট চাইট লগাই দিয়ে। তো ভাল লাগে আৰু। এতিয়া আমিতো ৰাতিলৈ ৰখি থাকিব নোৱাৰিম। তো গতিকে এতিয়া যাব লাগিব, যিহেতু আমাৰ ঘৰ দূৰ আছে অলপ। তো গতিকে আৰু ৰাস্তাটো পূৰা ছেফ, লাহে লাহে যাব লাগিব। গতিকে আমি এতিয়া উভতি যাব লাগিব। তো দেখিছে চাংঘৰ, বাকী আমাৰ গাড়ী ইয়াত ৰখাই থোৱা হৈছে। এতিয়া আমি গাড়ীত উঠি চিধা ঘৰমুৱা হ'ম। আৰু এইটো পাহাৰটো চাওক, পাহাৰ মানে এইটো শিল হয় আৰু বম ডাঙৰ শিল এইটো। আৰু তাৰ মাজেদিয়ে ৰাস্তা, বহুত পাহাৰৰ শিলৰ মাজে মাজে শিল কাটি ৰাস্তা বনাইছে। তো টিকেন দা, কিমানবাৰ আহিছে ইয়াত? এই প্ৰথম আহিছোঁ। কেনেকুৱা লাগিছে? লাগিছে ভাল। আকৌ যেতিয়া পানী শুকাব তেতিয়া আৰু প্লেচটো ধুনীয়া হ'ব। এতিয়াও ভাল লাগিছে, কিন্তু তলত এইখিনি হেৰি কৰিব পৰা নাই ন, সেইকাৰণে আৰু এতিয়াও মানে ভালে লাগিছে। যেতিয়া পানী শুকাব তেতিয়া বিশালে লৈ আহিব নিশ্চয়। ল কোনটো গংগা? নাজানো। সেই শেষত আমি একেবাৰে বাই দি চনকা বাই দি পেলাই নদীৰ পাৰে গৈ আমি এতিয়া ঘৰমুৱা হ'মগৈ। তো ভাল লাগিল আজি দিনটো, বহুত দূৰৰ পৰা আহি ইয়াত চনকাত দিনটো কটোৱাৰ বাবে বহুত ভাল লাগিল। বহুত দিনৰ মূৰত ওলাই আহিলোঁ, গতিকে ভাল লাগিল বহুতো। এতিয়া যাওঁ ঘৰমুৱা হৈ, ৰাতিয়ে হ'ব চাগে ঘৰ পাওঁতে, কাৰণ ঘৰ যিহেতু আমাৰ দূৰেই অলপ।
তো গাইজ ফাইনেলি পালোহি ঘৰ আৰু বহুত ভাল লাগিল আজি গম পাইছে চনকা গৈছিলোঁ আৰু আমি তিনিটাই সকলোৱে পূৰা এনজয় আজিৰ দিনটো বহুত ভাল লাগিল এনজয় কৰিলোঁ আৰু বেয়াও লাগি আছে যিহেতু কাইলৈ পৰহিলে তাই যাবগৈ তো গম পায়ে 1 বছৰৰ কাৰণে তাই যাবগৈ গতিকে আৰু লগ নাপামেই তো আজি ভালকৈ এনজয় কৰিলোঁ বহুত ভাল লাগিল ফূৰ্তি হ'ল আৰু আহোঁতে মৰিগাঁও টাউনত কিবা এটা খাই ঘৰমুৱা হ'লোঁ আৰু ঘৰ আমি পাওঁতে ভিডিঅ' কৰা নহ'ল ঘৰ পাওঁতে ভিডিঅ' কৰা নহ'ল গতিকে সেইখিনি স্ক্ৰিপ্ট হৈ গ'ল তো গতিকে বেয়া চেয়া নাপাব বহুত দিনৰ মূৰত ব্লগ এটা বনালোঁ তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত যদি ভাল পালে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাকী নতুন ভিডিঅ' আহি আছে মোৰ আৰু এটা চেনেল মই খুলিব লৈছোঁ মানে তাত 4-5জনমান মেম্বাৰ থাকিব সেইটো গ্ৰুপৰ চেনেল হ'ব তো গতিকে দেখাই যাম বাৰু আজিলৈ গুড নাইট আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ